वेलकम टू माय यूट्यूब चैनल। तो आज आम जाबले ओलाइছোঁ गोवालपारा। आपनालोके चाই থাকক। আজি আমি গোৱালপাৰাত যাম। ইয়া ভাইটিও যাব মোৰ লগত, মানে মাহীও যাব। তো এতিয়া আছোঁ ঘৰত মানে শুই উঠিলে অলপ কাপোৰ চাপোৰ পিন্ধি লোৱাৰ পিছত আমি এতিয়া মানে ফুৰি আহোঁ দিয়ক। আপোনালোকেও চাই থাকক ভিডিঅ'টো, মানে কেনেকুৱা লাগে গোৱালপাৰা জেগাবোৰ। ইয়াতো দেখুৱাব নোৱাৰোঁ, মই একদিনে থকা হ'ল ইয়াতে। ভাবিছিলোঁ 3-4 দিন থাকিম, কিন্তু মাহীত নাথাকে, সেইবাবে মই থাকিব নোৱাৰোঁ। যাবলৈ ওলাইছিলোঁ আজি, মাহীয়ে ক'লে গোৱালপাৰাৰ পৰা আহিছোঁ। গোৱালপাৰা যাই আহোঁ দিয়ক। আছে তাতে সোমাই একদিন থাকি কালিৰ পৰা ৰাওনা হওক। চব মোবাইল খালি মোবাইল চাই থাকে, খালি মোবাইল। চাওক না কেনেকুৱা আকৌ হেৰি কৰি আছে, মোবাইল। এতিয়া আমি অলপ বাহিৰৰ দৃশ্য দেখুৱাম বুলি কয়। তো এতিয়া মই আছোঁ বালাপাৰাত, আমাৰ মাহীহঁতৰ ঘৰৰ পিছফালে যিটো নদী আছে সেই নদীটোৰ কাষত। আমি মোৰ ভাইটি আৰু আপোনালোকে চাব পাৰে, ইমান ধুনীয়া গাছ, ইমান ধুনীয়া। এতিয়া মই যাওঁ এই মুখে, তাৰমানে সন্ধিয়া আহিব নোৱাৰি। তেতিয়া সি যাবলৈ হ'লে মই অলপ ভৰিখন ধুই থওঁ। আপোনালোকে চাই থাকক অলপমান। তো আজি তাৰমানে মই অৱশ্যে অহাৰ কথা নাছিল, তাৰমানে এই ভাইটিটোৱে মহাৰাষ্ট্ৰত থাকে। তো ই আজি আহিছে, আজি নহয় কালি আহি পাইছে। ভাবিলোঁ একবাৰ লগ কৰি 3 বছৰৰ কাৰণে যাব, সেইবাবে লগ কৰাটো বহুত ঘৰ হয়। ক'লে মানে কি ক'ম, এইবিলাক মই সিহঁতৰ ৰুম অলপমান আছে ঠিকেই লাগিছে। ইনভাৰ্টাৰ তো আজি এতিয়া মই আহি পাইছোঁহি, মানে গোৱালপাৰাত আহি পালোঁ। তাৰমানে গাড়ীত বহুত ভিৰ আছিল, সেইকাৰণে মই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। তো এতিয়া মই মানে অলপ ভাত চাত খালোঁ, খাই দি কিনে মানে অলপ ইয়ালৈ বহিব আহিছোঁ। ইয়াৰ এটা ইউটিউব চেনেল আছে, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু দেখাম আজি সন্ধিয়া যায়, আৰু আজি আমি সন্ধিয়া যাই আছোঁ এটা মানে এনেকুৱা জেগাত, মানে অলপ ভাল লাগে আৰু সিমান ভাল লগাও নহয়। যি হওক আপোনালোকক দেখাম, যিমানখিনি পাওঁ চেষ্টা কৰিম। আপোনালোকক যিখিনি আমি দেখুৱাবলৈ কৈছিলোঁ সেইখিনি আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব। তো আপোনালোকে চাব আৰু জনাব কেনেকুৱা লাগিছে। থেংক ইউ।